হাগ্ৰামাৰ 5টা কাম মইতো দেখিবলৈ পোৱা নাই ভাল কাম নাই ভাল কামটো মই ক'ত দেখিছো এটা কক তেওঁ ভাল কাম কৰিছে হাগ্ৰামা ছাৰে এটাই কৰাইছে মানুহক এলুৱা বনাইছে সব বস্তু কিনিব পাৰি কিন্তু শিক্ষা বস্তুটো কিনিব নোৱাৰি আৰু সেই বস্তুটোই প্ৰমোদ বৰুৱে গুৰুত্ব বেছিকৈ দিছে গৰু স্বাস্থ্যৱান কিন্তু গাখীৰ নিদিয়ে সেই সন্দৰ্ভত আপুনি কি ক'ব প্ৰমোদ বড়ো চৰকাৰে একদম পিওর গাখীৰ দিছে ভেজাল গাখীৰ দিয়া নাছিলে হাগ্ৰামা চৰকাৰে কিন্তু গাখীৰ আছিল 1 লিটাৰ পানী আছিল 5 লিটাৰ পাইছিলে বেংগলীৰ ঘৰত কোনবাই বড়ো মানুহ আহিলে সন্দেহৰ চকুৰে চাইছিল বড়ো ঘৰত বেংগলী গলে সন্দেহৰ চকু চাইছিলে মাইনৰিটি ভাইসকলে এটো জানা উচিত 2008 14 কি হৈছিল ইয়াতে আৰু সবচে ডাঙৰ কথা বড়োলেণ্ডৰ লৰাগিলাকক যদি ছোৱালী আউট অফ বিটিচিৰ ছোৱালীক যদি আপুনি বিয়া কৰাব যায় বড়োলেণ্ডত নিদিছিলে মোৰ ছোৱালীক বিধৱা নবনাও বুলি 17 বছৰত এনেকুৱা এটা কালচাৰ আছিলে কিন্তু আজি সেই পৰিৱেশ নাই লোকসভা তাতে আমাৰ বড়োলেণ্ডৰ বিষয়ে মাত মতাৰ এটা প্ৰতিনিধি নাছিলে সেইটো হাগ্ৰামাৰ কিন্তু চিন্তাধাৰা নাছিলে তেওঁ চেষ্টা কৰিছে যদিও তেওঁ সক্ষম হ'বলৈ পৰা নাই নমস্কাৰ মই প্ৰতিভা পৰ্টলেণ্ড ৰাদাবৰী বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হৈতে উপস্থিত আছে অল আসাম বেংগলী ইউথ ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি কমল চৌধুৰী তেওঁ বৰ্তমান এনডিএৰ মুখপাত্ৰ তেখেতক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ খুলুমবাই আজি আমি ৰাজনীতিৰ জগতৰ কিছু কথা আলোচনা কৰিম ইতিমধ্যে 13 নৱেম্বৰত যি ৰাজ্যত 5টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলৈ গৈ আছে উপনিৰ্বাচন তাক লৈ ইতিমধ্যে সকলোৱে তৎপৰ হৈ পৰিছে তাক লৈ কিছু কথা আমি আলোচনা কৰিম ইতিমধ্যে পোনপ্ৰথমে মই আপোনাক এআই প্ৰশ্ন কৰিব বিচাৰিছো যে ইউপিপিএল দল ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নাইবা প্ৰাক্তন ছাত্ৰ নেতাসকলে ইউপিপিএল দলতে কিয় যোগদান কৰিছে বা আন কিছু দললৈ কিয় যোগদান কৰা নাই মই এই বড়োলেণ্ড ৰাদাব নিউজৰ জৰিয়তে বিটিচিবাসী আৰু অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি 17 বছৰ হাগ্ৰামাৰ নেতৃত্বত থাকাকালীন বিটিচি চৰকাৰ এটা অশান্ত অঞ্চল পৰিৱেশ ইয়াতে ঘটনা হৈছিলে ইয়াতে স্কুল কলেজৰ অৱস্থা নাছিলে পঢ়া শুনাৰ পৰিৱেশ নাছিলে এটা কমিউনিটি আৰু এটা কমিউনিটিক এটা মাহিয়াৰ চকুৰে তেওঁলোকে চাইছিলে আজি প্ৰমোদ বড়ো 2020ত নেতৃত্ব লোৱাৰ পিছত এটা কমিউনিটি আন এটা কমিউনিটিৰ এটা ভাল পৰিৱেশ আহিছে আৰু এই বিটিচি অঞ্চলত ল'ৰা ছোৱালীয়ে স্কুল কলেজত যাব পৰা নাছিলে মাহত 20-25 দিনে ইয়াতে বন্ধৰ কালচাৰ আছিলে ঘৰৰ পৰা ওলাব পৰা নাছিলে আজি বলে কালি বম ব্লাষ্ট হৈছে কালি বলে কোনবাই মাৰিছে এটাৰ প্ৰত্যেক ঘৰে ঘৰে ল'ৰা ছোৱালী এটা কালচাৰেল পৰিৱেশ মানে ইয়াতে আছিলে কিন্তু প্ৰমোদ বড়ো শাসনভাৰ লোৱাৰ পিছত আপুনি চাব 4.5 বছৰত আজি মই যোনটো ভাবিছোঁ 4.5 বছৰত 4 দিনো বন্ধ হোৱা নাই আৰু ইয়াতে শিক্ষাৰ পৰিৱেশ এটা ঘূৰি আহিছে তাৰ এক্সাম্পল মই ক'ব বিচাৰিছোঁ আপোনালোকে দেখিছে হাই সেকেন্ডাৰী লেভেলতে হ'ল HLC লেভেলতে হওক চিৰাঙৰ আজি ভাল অসমৰ ভিতৰত ভাল প্ৰদৰ্শন দেখাবলৈ সক্ষম হৈছে এটো প্ৰমোদ বড়োৰ নেতৃত্বত হৈছে ইতিমধ্যে আপুনি কি ভাবে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ মহিলাৰ মাজত কি পাৰ্থক্য আছে বা প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ কেনেকৈ বেছি ভাল মই এটো নকওঁ যে ভাল বেয়া বস্তুটো মই ক'ব নিবিচাৰোঁ 2014ৰ পৰা আপোনাৰ 23 লৈকে এটা 10 বছৰৰ আমাৰ বড়োলেণ্ডৰ পবিত্ৰ সদন লোকসভা তাতে আমাৰ বড়োলেণ্ডৰ বিষয়ে মাত মতাৰ এটা প্ৰতিনিধি নাছিলে সেইটো হাগ্ৰামাৰ কিন্তু চিন্তাধাৰা নাছিলে তেওঁ চেষ্টা কৰিছে যদিও তেওঁ সক্ষম হ'বলৈ পৰা নাই কিন্তু প্ৰমোদ বড়োৱে তেওঁৰ দূৰদৰ্শিতা আৰু তেওঁৰ কামৰ কষ্টৰ বিনিময়ত আজি আমি এটা পবিত্ৰ সদনত
আমি এটা লোকসভাৰ প্ৰতিনিধি পঠিয়াবলৈ আমি সক্ষম হৈছোঁ লগতে ৰাজ্যসভাৰো আমি পঠিয়াবলৈ সক্ষম হৈছোঁ এইটো প্ৰমোদ বড়োৰ নেতৃত্বতে হৈছে ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিটিআৰত সঁচাকৈ শান্তি আহিছেনে আপুনি চাওক যদি বিটিচিত যদি নিৰাপত্তা নাহিলেহেঁতেন ইয়াতে আপোনাৰ কেইদিনমান আগত আপোনাৰ বম্বেৰ ফিল্ম ষ্টাৰ বিবেক অবৰয় সোনু সুদ তেওঁলোকে আহি ইয়াতে জাহিৰ কৰিছে যে বড়োলেণ্ডত ইমান শান্তিৰ পৰিৱেশ আমি কেতিয়ালৈ দেখিবলৈ পোৱা নাছিলোঁ কিন্তু 4.5 বছৰত যে প্ৰমোদ বড়োৰ নেতৃত্বত তেওঁলোকে স্বীকৃতি দি গৈছে আপুনি এটা কথা মন কৰিব মই যেতিয়া সংগঠনৰ সভাপতি আছিলোঁ তেতিয়া যেতিয়া আমি দিল্লীত মহাৰাষ্ট্ৰ মুম্বাইত যাওঁ তেতিয়া আমি যদি হোটেলত থাকিবলৈ বিচাৰোঁ তেতিয়া কিন্তু পুলিচে যেতিয়া আমাৰ আইপ্ৰুফ মানে আইডেন্টি কাৰ্ড আমি দিব লাগে হোটেলত তেতিয়া পুলিচে 10 বাৰ আমাক চিন্তা কৰে বড়োলেণ্ডৰ পৰা আহিছে তেওঁলোকে 10 বাৰ তেওঁলোকে চায় আৰু আইদালোকে কয় आप लोग कैसे वहाँ पे रहते हैं इतना दंगा फसाद है वहाँ पे आदमी जा भी नहीं सकता ट्रेन उड़ा देता है कोई गारंटी नहीं है आदमी का এতিয়া আমি যদি মহাৰাষ্ট্ৰত হওক দিল্লীত যাওঁ তেওঁলোকে কয় অসমৰ ভিতৰতে বিটিআৰত সবচে শান্তিৰ পৰিৱেশ আছে ৰাতি 12টা হওক 1টা হওক মানুহে ফ্ৰীলি ঘূৰিবলৈ পাইছে আগত এনেকুৱা আছিলে কোনবাই যদি মহাৰাষ্ট্ৰৰ পৰা ট্ৰেইনত আহিছে কোকৰাঝাৰত নামিছে ৰাতিপুৱাই 2টা মানত নামিছে তেওঁলোকে ঘৰত যাবলৈ সাহস কৰা নাছিলে কিন্তু এতিয়া ৰাতি 2টা বজাত ষ্টেচনত নামি তেওঁ ঘৰত যাবলৈ পাৰে এটাই পৰিৱৰ্তন আৰু মানুহে বিটিআৰ বাকি এটাই বিচাৰিছে যে আমাক শান্তি লাগে আৰু শান্তিটো 17 বছৰত পোৱা নাছিলে এই শান্তিটো 4.5 বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইয়াতে শান্তি আনিবলৈ সক্ষম হৈছে ইতিমধ্যে আগন্তুক যে সিডলি বিধানসভা সমষ্টিৰ যে উপনিৰ্বাচন তাত নিৰ্মল কুমাৰ ব্ৰহ্মৰ বিষয়ে আপুনি কি ক'ব নিৰ্মল কুমাৰ ব্ৰহ্ম ভাল জানা শুনা ব্যক্তি শিক্ষিত ব্যক্তি আৰু এজন শিক্ষিত ব্যক্তিয়ে এছেম্বলিত যোৱাৰ পিছত তেওঁ বহুত ক্ষেত্ৰত তেওঁক মাত মাতিবলৈ তেওঁ পাৰিব এইটো আমাৰ বিশ্বাস আৰু আজি 3-4 দিন মই সিডলি সমষ্টিত ঘূৰি মই যিটো ৰিপৰ্ট পালোঁ মানুহৰ লগত কথা পাত্ৰা পাতিলোঁ মানুহে এটাই কথা কয় দুই মুঠি কম খাম কিন্তু শান্তি মানুহক লাগে আৰু এই শান্তি প্ৰমোদ বড়ো চৰকাৰে আনিছে তেওঁ আজি চাওক আজি ইয়াৰে মানুহে যে SCS এক্সাম দিয়াৰ কাৰণে তে কোচিং কৰাৰ কাৰণে তেওঁলোকৰ পইচা নাছিলে ডক্টৰ ইঞ্জিনিয়াৰ কোচিং কৰাৰ কাৰণে তেওঁলোকে পইচা নাছিলে প্ৰমোদ বড়ো চৰকাৰে আমাৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীকৰ হাই এম্বিশন থকা কোনবাই মেডিকেল কোচিং কৰিব কোনবাই ইঞ্জিনিয়াৰিং কোচিং কৰিব সেইখিনি ফ্ৰী অফ কষ্ট তেওঁ কোচিং কৰাই দিছে সবচে সাকসেস আমি এটো পাইছো আৰু আপুনি এটা কথা মন কৰিব 17 বছৰত স্কুল কলেজৰ অৱস্থা একদমে বেয়া আছিল প্ৰমোদ বড়ো চৰকাৰ আহাৰ পিছতে প্ৰথম স্কুলত তেওঁ ৰিপেয়াৰিং কামত হওক নতুন স্কুল ইনগ্ৰেশ্যন হওক তেওঁ এইখিনি জোৰ দিছে আৰু আপোনালোকে জানে আজিৰ দিনত শিক্ষাটো মেইন মানুহৰ যদি শিক্ষা নাথাকে তেতিয়া মানুহ কেতিয়াও আগবঢ়িব নোৱাৰে সব বস্তু কিনিব পাৰি কিন্তু শিক্ষা বস্তুটো কিনিব নোৱাৰি আৰু সেই বস্তুটোৱে প্ৰমোদ বড়োৱে গুৰুত্ব বেছিকৈ দিছে ইতিমধ্যে আন জনগোষ্ঠী বা আন সম্প্ৰদায়ৰ লোকসকলক সমান দৃষ্টি প্ৰদান কৰিছেনে প্ৰমোদ বড়োৱে আপুনি আন সম্প্ৰদায়ৰ লোক হিচাপে কি কেনে অনুভৱ কৰে চাক কিবা আঁতৰত ৰাখিছে নেকি কোনোদিনো ৰাখা নাই প্ৰমোদ বড়ো চৰকাৰ আহাৰ পিছত সকলো জাতি জনগোষ্ঠীক লৈ তেওঁলোকৰ যিখিনি কাম তেওঁলোকৰ আজি চাক উদাহৰণস্বৰূপে আজি ৰবীন্দ্ৰ ভৱন দিবলৈ সক্ষম হৈছে বিৰছা মুণ্ডা ভৱন দিবলৈ সক্ষম হৈছে আজি মাটিৰ পাট্টা যোনটো 17 বছৰত যদি হাগ্ৰামা চৰকাৰে যদি মাটিৰ পাট্টা দিলেহেঁতেন তো আজি প্ৰমোদ বড়ো চৰকাৰে নাথাকিলে কোন দিব লগা আজি হাগ্ৰামা চৰকাৰে 17 বছৰত দিয়া নাই কাৰণেহে প্ৰমোদ বড়ো আজি মাটিৰ পাট্টা দিবলৈ পাৰিছে সকলো জাতি জনগোষ্ঠীক তো মাটিৰ পাট্টা দিছে আঠি আপুনি চাব কাজল গাঁৱৰ আজি চিৰাঙত 1886 পৰিবাৰক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে
কংগ্ৰেছ আৰু BPF দল প্ৰত্যাহ্বান হৈ পৰিব নেকি UPPLৰ বাবে মই ভাবোঁ BPF আৰু কংগ্ৰেছ ইয়াতে আহিবই নোৱাৰে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী দিনে ৰাতি মই জনামতে তেওঁ 23 ঘণ্টাই 22 ঘণ্টাই নহয় তেওঁ দিনে ৰাতি সেম আমি প্ৰমোদ বড়ো ছাৰেও আজি দিনে ৰাতি কাম কৰি মানুহৰ মনত সোমাই গৈছে আৰু মানুহৰ মনত তেওঁ সঁচাকৈ জাগা বনাই লৈছে এইকাৰণে BPF হওক কংগ্ৰেছ হওক প্ৰত্যাহ্বান হ'ব নোৱাৰে আৰু মই লগতে এটা কথা ক'ব বিচাৰিছোঁ 5টা সমষ্টিতে আপুনি চাব আমাৰ CM ছাৰেও কৈছে আমাৰ প্ৰমোদ বড়ো ছাৰেও কৈছে হেমন্ত বিশ্ব শৰ্মাও কৈছে আমাৰ প্ৰমোদ বড়ো ছাৰেও কৈছে যে 4টা সমষ্টিত আমি অনায়াসে জিতিম এটা সমষ্টিত অলপ কণ্টেষ্ট হ'ব কিন্তু লাষ্টত আমি হাঁহি মাৰিম কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ভাবে আপুনি মই ভাবোঁ তেওঁলোকে কণ্টেষ্টত আহিবই নোৱাৰে এতিয়া খেলিছে খেলাটো সবেই খেলিব সবেই জিতিব বুলি তেওঁলোকে আশা ৰাখে নহ'লে গণতন্ত্ৰই নাথাকিব কিন্তু মই ভাবোঁ চিডলিবাসী ৰাইজে বাই ইলেকশ্যন আজি BTCত চৰকাৰ চলি আছে আজি NDAৰ চৰকাৰ চলি আছে কেতিয়াও ভুল নকৰে এইকাৰণে ৰাইজে প্ৰমোদ বড়ো চৰকাৰ আমাৰ NDAৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম ডাঙৰীয়াক 100% ভোট দি জয়যুক্ত কৰিব বুলি মই আশাবাদী ইতিমধ্যে কিছুদিন শেহতীয়াকৈ যি হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে যি মুখ্যমন্ত্ৰীৰ কথাত তেওঁ ইতিমধ্যে উত্তৰ দিছে যে গৰু স্বাস্থ্যৱান কিন্তু গাখীৰ নিদিয়ে সেই সন্দৰ্ভত আপুনি কি ক'ব চাক এইটো তেওঁ এটা লিডাৰ তেওঁ এক্স BTCৰ CM আছিলে সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গৰুৰ প্ৰসংগটো আনাটো ৰাইজে কিন্তু ভাল পোৱা নাই আৰু সেই প্ৰসংগটো গৰুটো চাক আমাৰ হিন্দু ধৰ্মৰ আমাৰ গো মাতা আৰু গৰুটোক আজি তেওঁ কৈছে গাখীৰ ভালকৈ নিদিয়ে তেওঁ থকাকালীন কি গাখীৰ দিছিলে আজি প্ৰমোদ বড়ো চৰকাৰে গাখীৰটো শান্তিৰ গাখীৰ দিছে আজি প্ৰমোদ বড়ো চৰকাৰে শিক্ষাৰ গাখীৰ দিছে আজি বিভিন্ন জাতি জনগোষ্ঠীক মিলন ভূমি বনাইছে আজি প্ৰমোদ বড়ো চৰকাৰে আজি বন্ধৰ কালচাৰ মানুহক পাহৰাই দিছে আৰু তেওঁ থকাকালীন তেওঁ কি গাখীৰ দিছিলে তেওঁ থকাকালীন গাখীৰ দাঙ্গা ফাসাদ বন্ধ কালচাৰ পৰিৱেশেই নাছিল মই নকওঁ তেওঁ যে দাঙ্গা ফাসাদত তেওঁ জড়িত আছিল বুলি মই ক'ব নিবিচাৰোঁ কিন্তু তেতিয়াওতো তেওঁ কংগ্ৰেছ চৰকাৰৰ লগত এলায়েন্সত আছিল তেওঁ ভাল শাসনভাৰ চলাব পৰা নাছিল কিন্তু প্ৰমোদ বড়ো চৰকাৰে আজি NDAৰ লগত থাকি ভাল শাসনভাৰ চলাইছিল এইকাৰণে যোনে ভাল শাসনভাৰ চলায় তেওঁৰে ক্ৰেডিট 17 বছৰত হাগ্ৰামা মহিলাৰী ছাৰে মই ক'ব পাৰিব তেওঁ এনেকুৱা এটা কাম কৰিছে বুলি আমাক দেখুৱাক তেওঁ কৈছে যে এইটো কৰিছোঁ তেওঁ শান্তি আনিব পৰা নাই এটা জাতিয়ে আন জাতিক মাহিয়াৰ চকুৰে চাইছিল প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত এটা জাতিয়ে আন জাতিয়ে গলত মিলাই সুৰ মিলাই আজি কাম কৰিছে এনেকুৱা আছিলে যে বেংগলীৰ ঘৰত কোনোবাই বড়ো মানুহ আহিলে সন্দেহৰ চকুৰে চাইছিল বড়ো ঘৰত বেংগলী গ'লেও সন্দেহৰ চকু চাইছিলে আদিবাসীৰ ঘৰত চাইছিলে আজি মাইনৰিটি ভাইসকলে এইটো জানা উচিত 2008 14 কি হৈছিলে ইয়াতে কিন্তু প্ৰমোদ বড়ো চৰকাৰ 4.5 বছৰত এটা দেখুৱাব পাৰিব মই এই কাৰণে কৈছোঁ তেওঁ গৰুৰ প্ৰসংগ আনিছে তে কিন্তু প্ৰমোদ বড়ো চৰকাৰে একদম পিয়ৰ গাখীৰ দিছে ভেজাল গাখীৰ দিয়া নাছিলে হাগ্ৰামা চৰকাৰে কিন্তু গাখীৰ আছিল 1 লিটাৰ পানী আছিল 5 লিটাৰ তেওঁ 5 লিটাৰে গাখীৰ মিলাই খুৱাইছিলে ইতিমধ্যে আপুনি যেহেতু বেংগলী ইউথ ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি আপুনি কি ভাবে যে বেংগলী জাতিৰ বাবে প্ৰমোদ বড়োৱে কি কৰিছে প্ৰমোদ বড়ো BTR চৰকাৰে চাক প্ৰমোদ বড়ো চৰকাৰে আজি বেংগলীসকলক লৈ পেলাই তেওঁ কথা পাতিছিলে বেংগলীসকলৰ এটা বহুত দিনীয়া এটা প্ৰব্লেম আছিলে ডি ভোটাৰ হওক
ডিটেনশ্যন কেম্প হওক NRCৰ ক্ষেত্ৰতে হওক আজি কিন্তু প্ৰমোদ বড়ো চৰকাৰৰ এটা লিমিট আছে আজি ডি ভোটাৰ ডিটেনশ্যন কেম্প হওক NRCৰ ক্ষেত্ৰত হওক এইটো অসম চৰকাৰ আৰু দিল্লী চৰকাৰে এইটো পাৰ্লিয়ামেণ্টত তেওঁলোকে বিল আনি এইটো পাছ কৰিব লাগিব কিন্তু বহুত সময় সুদীৰ্ঘ দিনত মই সভাপতি থকাকালীন আমি ডি ভোটাৰ ডিটেনশ্যন কেম্প লৈ আমি দিল্লীত ফাইট কৰিছিলোঁ আমি পাৰ্লিয়ামেণ্টত আমি ডক্টৰ মনমোহন সিং থাকাকালীন বৰ্তমান আমাৰ প্ৰাইম মিনিষ্টাৰ আমাৰ নৰেন্দ্ৰ মোদী ছাৰ আজিও আছে কিন্তু এটা কথা মই ভাল লাগিছে যে আজি বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি কমিটমেণ্ট কৰিছে NDA চৰকাৰৰ কিন্তু তেওঁলোকে সেই কমিটমেণ্টখিনি তেওঁলোকে ফুলফিল আপ কৰিছে আৰু আজি আমিতো প্ৰাইম মিনিষ্টাৰক লগ কৰিবলৈকে গ'লে আমিতো ডাইৰেক্ট প্ৰাইম মিনিষ্টাৰক লগ কৰিব নোৱাৰোঁ কিন্তু আমি প্ৰমোদ বড়োৰ থ্ৰু দি পেলাই আমি আমাৰ কিছু কাম আমি আদায় কৰিবলৈ সক্ষম হৈছোঁ তাৰ এক্সাম্পল আজি চাওক ডিটেনশ্যন কেম্প বোলা বস্তুটো আমাৰ বেংগলী মানুহ নাই ডি ভোটাৰত আজিৰ ডেটত একদম কমি আহিছে আৰু আগতীয়াকৈ আমি প্ৰমোদ বড়ো চৰকাৰক লৈ পেলাই প্ৰমোদ বড়ো ছাৰক লৈ BTCত থকা বেংগলীসকলৰ বিভিন্ন সমস্যা সৰু সৰু সমস্যাখিনি আমি শেষ কৰিবলৈ আমি সক্ষম হ'ম আৰু লগতো আমি আজি প্ৰমোদ বড়ো চৰকাৰে অহাৰ পিছত তেওঁ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ টেগৰ কিন্তু হাগ্ৰামা চৰকাৰে 17 বছৰত তেওঁৰ মনতেই নাহিল এই মহান ব্যক্তিৰ নামত যে ৰবীন্দ্ৰ ভৱন পাতিব লাগে বুলি তেওঁ কেতিয়াও ভবা নাছিল কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত প্ৰমোদ বড়োৰ ইচ্ছা যে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বাভিমান বজাই ৰাখক সেইটো তেওঁ গুৰুত্ব দিছে সকলোৱে মিলা প্ৰীতিৰে ইতিমধ্যে উপনিৰ্বাচনত UPPL দলৰ মূল উদ্দেশ্য কি মূল উদ্দেশ্য UPPL দলৰ শান্তিৰ পৰিৱেশ ঘূৰাই আনা আৰু BTRক ভাৰতবৰ্ষৰ এটা নিৰ্মল BTR গ্ৰীণ BTR আৰু সকলো জাতি জনগোষ্ঠী মিলি এটা মিলা প্ৰীতিৰে সেই BTRক আমি সকলো ভাৰতবাসী সকলো অসমবাসীৰ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু মহিলাসকলৰ বাবে প্ৰমোদ বড়ো যি চৰকাৰ নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে কি কি সহায় কৰিছে সেই সন্দৰ্ভত কি ক'ব চাওক যোৱা কেইদিনমান মই মিডিয়াত দেখিবলৈ পাইছোঁ প্ৰমোদ বড়ো আমাৰ ছাৰে মহিলাসকলৰ কাৰণে বহুত কাম কৰিছে আজি প্ৰমোদ বড়ো ছাৰৰ আজি NDAৰ নেতৃত্বত আজি মহিলাসকলৰ অৰুণোদয়ৰ পৰা লৈ আজি হাগ্ৰামা ছাৰে দুদিনমান আগত মই দেখিবলৈ পাইছোঁ মিডিয়াত কৈছে 75,000 ৭৫,000 এটা প্ৰসংগ আনিছিলে কিন্তু তেওঁ জনা উচিত চাগে তেওঁৰ কৰ্মকৰ্তাই তেওঁৰ লিডাৰে তেওঁক জনা নাই চাগে পাহৰি গৈছে ৭৫,000ৰ কিন্তু অলৰেডি মহিলাসকলক প্ৰমোদ বড়ো চৰকাৰে দুটা ইনষ্টলমেণ্ট অলৰেডি দিয়া গৈছে চাগে তেওঁ নাজানে চাগে ইকাৰণে তেওঁ কৈ আছে যে প্ৰমোদ বড়ো চৰকাৰে ৭৫,000 মহিলাসকলক ঠগাইছে বুলি তেওঁ কৈছে কিন্তু তেওঁ গম নাপায় অলৰেডি দুটা ইনষ্টলমেণ্ট মহিলাসকলক প্ৰমোদ বড়ো চৰকাৰে অলৰেডি দিয়া গৈছে আৰু তেওঁৰ যিখিনি বৰ্তমান MCLA আছে তেওঁৰ যিখিনি কৰ্মকৰ্তা আছে চাগে তেওঁক মিছগাইড কৰে তেওঁ নকয় চাগে যে ৭৫,000 টকাৰ যে দুটা ইনষ্টলমেণ্ট দিয়া গৈছে বুলি তেওঁ নাজানে এইকাৰণে ভুল বাৰ্তা দিব নালাগে আৰু CM ছাৰক মই এটা কথাই ক'ম তেওঁ কৰিলে যথেষ্ট কৰিলে 17 বছৰ কৰিলে এতিয়া তেওঁ অলপ বিদেশত ঘূৰিব লাগে বাহিৰত যাব লাগে বাহিৰত যাই আমাৰ প্ৰমোদ বড়ো চৰকাৰক তেওঁৰ যদি কিবা ভাল ভাল কিবা কনচেপ্ট আছে প্ৰমোদ বড়ো চৰকাৰৰ লগত বহি তেওঁ মানে পৰামৰ্শ দিব লাগে সেইটো আমি ল'ম তেওঁৰ পৰা ভাল পৰামৰ্শখিনি বেয়া পৰামৰ্শখিনি আমি নলওঁ তেওঁৰ ভাল পৰামৰ্শখিনি প্ৰমোদ বড়ো চৰকাৰক তেওঁ দিব লাগে
ইতিমধ্যে মই পুনৰবাৰ এই প্ৰশ্ন আপোনাৰ পৰা সুধিব বিচাৰিম যে ৰাইজে নিৰ্মল কুমাৰ ব্ৰহ্মকে কিয় ভোট দিব বা শুদ্ধ বসুমতাৰী বা কংগ্ৰেছৰ যি প্ৰাৰ্থীক কিয় ভোট নিদিয়ে নিৰ্মল কুমাৰ ব্ৰহ্ম বহুত দিনৰ পৰা তেওঁ জাতিৰ সৈতে এই অঞ্চলৰ মানুহৰ সৈতে তেওঁ কাম কৰি আছিলে কিন্তু মই 14 বসুমতাৰীকতো কোনোদিন দেখাও নাই নামো শুনা নাই তো হঠাৎ করে কুলি কেতেকী চৰাইৰ নিচিনা ওলাই আহিছে তেওঁ আজি কথা কৈছে যে তেওঁ বুকত হাত ৰাখি কওক যে 17 বছৰত তেওঁৰ চৰকাৰ থাকাকালীন কিমান মানুহ মৰিলে কিমান জাতিগত দাঙ্গা হ'ল কিমান বন্ধৰ কালচাৰ হ'ল আৰু 14 বসুমতাৰী ডাঙৰীয়াক মই ক'ব বিচাৰিতো সাগে তেওঁৰ ল'ৰা ছোৱালীও ভালকে সেই 17 বছৰত স্কুল কলেজত যাব পৰা নাছিলে তেওঁৰ সাগে মই নাজানো তেওঁৰ যদি ল'ৰা ছোৱালী থাকে তেওঁকো সাগে বিয়া দিয়াৰ কাৰণে বাহিৰত ভৱন ভাড়া কৰিহে বিয়া দিছিল সাগে ইয়াতে বন্ধৰ কালচাৰ আছিল সেইখিনি তেওঁ নিজৰ মুখেৰে তেওঁ হাতত হাত ৰাখি কক বুকত হাত ৰাখি কক সেই পৰিবেশ আৰু আজিৰ পৰিবেশ তেওঁ যে আজি বিটিচিত তেওঁ কেম্পেইনিং কৰি ফুৰি আছে আজি শান্তিৰ পৰিবেশ কাৰণে তেওঁ শান্তিভাৱেহে কেম্পেইনিং কৰিব পাৰিছে শেহতীয়াকৈ তেওঁ প্ৰমোদ বড়ো চৰকাৰক বহুত সমালোচনা কৰি আছে ইতিমধ্যে হিচাপ নিকাচ তেওঁ বিচাৰে তেওঁ কয় যে কত খৰচ কৰিলে কত বা কিবা খালে তেনেকুৱা বুলি সমালোচনা কৰি আছে এই সন্দৰ্ভত কি ক'ব 14 বসুমতাৰী ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰিছো 17 বছৰত যে কিমান ঠিকাদাৰে ভাত নোখোৱাকে থাকিব লগা হৈছে 3000 কোটি টাকাৰ লাইবিলিটি থৈ দিছে মানুহক কাম দি পইচা বিল পেমেন্ট কৰিব পৰা নাই 14 বসুমতাৰী আগত সেইখিনি বিলখিনি তেওঁলোকক ঠিকাদাৰক পেমেন্ট কৰি দিয়ক যিখিনি মানুহৰ অৱস্থা একদম মানে সুচনীয় কৰি থৈ গৈছে আৰু আজি প্ৰমোদ বড়ো চৰকাৰে কোনো ঠিকাদাৰে ক'ব নোৱাৰে তেওঁলোকৰ বিল কাম কৰি বিল নপোৱা বুলি কিন্তু আপোনাৰ মনত আছে নেকি বা আপুনি ক'ব পাৰিব নেকি যে হাগ্ৰামা মহিলাৰ কিবা 5টা ভাল কাম বা প্ৰমোদ বড়োৰ 5টা ভাল কাম আৰু হাগ্ৰামা মহিলাৰ 5টা ভাল কাম যদি আপোনাৰ মনত আছে ক'ব পাৰিব নেকি প্ৰমোদ বড়ো চৰকাৰৰ 5টা কাম নহয় বহুত কাম ভাল কাম আছে আপুনি চাক প্ৰথমত বিটিআৰত অশান্ত অঞ্চলটো শান্তিৰ অঞ্চল বুলি ঘূৰাই আনিছে নাম্বাৰ 1 নাম্বাৰ 2 হ'ল শিক্ষা ক্ষেত্ৰত প্ৰমোদ বড়োৱে জোৰ দিছে নাম্বাৰ 3 বাহিৰৰ মানুহখিনিয়ে যে অশান্ত অঞ্চলটো শান্তিৰ অঞ্চল ঘূৰাই আনিবলৈ বাহিৰা আমাৰ যোনটো ভাৰতবৰ্ষৰ চকুকনে যিখিনি আমাৰ ৰাজ্য আছে তেওঁলোকে আজি প্ৰমোদ বড়োক চাববাচি দিছে আৰু যিখিনি বিটিচিত যিখিনি আমাৰ গৰীব শ্ৰেণীৰ মানুহে হায়াৰ ষ্টাডিৰ কাৰণে ডক্টৰ পঢ়িব ইচ্ছা আছে কিন্তু মেৰিটিয়াছ ষ্টুডেণ্ট কিন্তু পইচাৰ অভাৱত তেওঁ পঢ়িব পৰা নাছিলে সেই সুযোগখিনি প্ৰমোদ বড়ো চৰকাৰে কৰি দিছে আজি আপুনি চাই থাকক অহা 5 বছৰত মই এটো একদম থিৰাং কৰি ক'ব পাৰো প্ৰমোদ বড়ো চৰকাৰ 100% অহা 5 বছৰত চৰকাৰটো আহিবই ইয়াতে কোনো লোক ঢাক নাই ৰাইজে বিপুল ভোটত প্ৰমোদ বড়ো চৰকাৰক অহাবাৰ শাসন ভাৰত আনিব আৰু আনাৰ পিছত আমি প্ৰমোদ বড়ো চৰকাৰৰ লগত এটা আলোচনা হৈছে যে অহা দিনত এই অঞ্চল মেডিকেল সেক্টৰটো আমি জোৰ দিয়াৰ কাৰণে এটো অলৰেডি যোজা চলাই আছে এটো অহা দিনত আপোনাৰ আৰামছে এই মেডিকেল ক্ষেত্ৰত এটো আমি সাকসেস পাম আৰু হাগ্ৰামাৰ 5টা কাম মইতো দেখিবলৈ পোৱা নাই 5টা কাম এটা দেখিবলৈ পাইছো ভাল কাম নাই ভাল কাম তো মই ক'ত দেখিছো এটা কক তেওঁ ভাল কাম কৰিছে এটা ভাল কাম মোক দেখাক প্ৰথমত শান্তি যিটো জায়গাত শান্তি নাই হেতু জায়গাত ভাল কাম ক'ত কৰিব পাৰিব হয় ভাল কাম কৰিছে কিন্তু কিছু মই নকওঁ যে হাগ্ৰামা সাৰে কৰাইছে হাগ্ৰামা সাৰে এটাই কৰাইছে মানুহক এলুৱা বনাইছে কাম নকৰাকে আহি পালে 10000 5000 লৈ এই মদে মাংসয়ে খাইছে হেতুই ভাল কাম মই দেখিবলৈ পাইছো কিন্তু প্ৰমোদ বড়ো চৰকাৰে কৈছে কি কিতাপ দিছে প্ৰমোদ বড়ো চৰকাৰে হেলথৰ কাৰণে ট্ৰিটমেন্টৰ কাৰণে ব্যৱস্থা কৰিছে
তেওঁ কিন্তু সেই মদ মানে ভাং খোৱাৰ কাৰণে পইচা এলোৱা কাম নকৰে আহিলেই পইচা পায় তেওঁলোকৰ এটা ব্ৰেইনত মানে আছে যে হাগ্ৰামা চৰৰ তাত গ'লে পইচা দিব মদে খাম ভাঙে খাম বাছ শেহতীয়াকৈ তেওঁ জনাইছিল যে তেওঁৰ মেলা বা জুৱা সেইবোৰ বা যিকোনো ধৰণৰ মেলা সেইবোৰৰ প্ৰতি আগ্ৰহ নাই তেওঁ যদি চৰকাৰ গঠন কৰে তেওঁ জনসাধাৰণৰ বাবে কাম কৰিব বুলি তেওঁ কৈছে আপুনি চাওক চিৰাঙত কিবা ডেজিং কিবা মেলা এটা চলে কি মেলা এটা আপোনাৰ নামটো মই ডেজিং মেলা না কি মেলা চলে ডেজিং ফেষ্টিভেল তাতেতো কি হয় সকলো ৰাইজেই জানে তাতে কি হয় ৰাতি মাৰপিটো হয় এনেকুৱা আমি শুনিবলৈ পাইছোঁ কিন্তু প্ৰমোদ বড়ো চৰকাৰত আপুনি কোনো মেলা চেলা নাই ইয়াতে কোনো মদৰ আড্ডা কোনো জুৱাৰ আড্ডা সেই পৰিৱেশ ইয়াতে নাই ইয়াতে পঢ়া শুনাৰ কালচাৰ এটা আহিছে আপুনি চাব যোৱা 17 বছৰত মই আপোনাক কৈছোৱে যে ল'ৰা ছোৱালী কি পঢ়া শুনা কৰিব এটাই কালচাৰ ৰেষ্টুৰেণ্টত যাক ক'ৰবাত গল্লীত যাক এটাই আড্ডা কালি বোলে AK-47 পাইছে কালি বোলে বম ব্লাষ্ট হৈছে ৰাতিপুৱাই টোপনিৰ পৰা উঠিয়ে চাই যে বন্ধ আজি ঘৰত এটা বেমাৰী হৈছে মেডিকেলত লৈ যাব লাগে তাতে আপুনি যাব নোৱাৰে আপোনাৰ ছোৱালীক আজি 20 বছৰ 22 বছৰ সৰুৰ পৰা লালন পালন কৰি পঢ়া শুনি ডাঙৰ কৰাইছে বিয়া দিয়াৰ সময়ত আপুনি শিলিগুৰি হওক আলিপুৰ হওক গুৱাহাটীত হওক ভৱন ভাড়া কৰি আপুনি তাতে বিয়া দি ছোৱালীটোক বিদায় দিব লাগিছে দুখৰ কথা সেই ঘৰখনত 20 বছৰ লেটা ছোৱালীক জন্মগ্ৰহণ কৰা সেই ঘৰৰ পৰা বিদায় দিব নোৱাৰাটোই দুৰ্ভাগ্যজনক সেইটো 17 বছৰত আছিলে কিন্তু আজি 4.5 বছৰত আজি যদি মানুহক যদি কওঁ লৰাৰ পাৰ্টিয়ে ইয়াতে আহি বিয়া কৰি ছোৱালীটোক ঘৰৰ পৰা বিয়া আৰু সবচে ডাঙৰ কথা বড়োলেণ্ডৰ ল'ৰাগিলাকক যদি ছোৱালী আউট অফ BTCৰ ছোৱালীক যদি আপুনি বিয়া কৰাব যায় বড়োলেণ্ডত নিদিছিলে মোৰ ছোৱালীক বিধৱা নবনাও বুলি 17 বছৰত এনেকুৱা এটা কালচাৰ আছিলে কিন্তু আজি সেই পৰিৱেশ নাই এটো 100% এটো প্ৰমোদ বড়োৰ নেতৃত্বতে হ'বলৈ সক্ষম হৈছে ইতিমধ্যে এই অনুষ্ঠানটোৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছেহি আপুনি শেষত কি বাৰ্তা প্ৰেৰণ কৰিব মই বিটিআৰ বাসীক এটাই অনুৰোধ জনাম যে আজি 4.5 বছৰত আপোনালোকে শান্তিভাৱে বড়োলেণ্ডত কাম কৰিব পাৰিছে বড়োলেণ্ডত পঢ়া শুনাৰ পৰিৱেশ আহিছে বড়োলেণ্ডত এটা জাতি আন জাতিক এটা মিলা প্ৰীতি দেখিবলৈ পাইছোঁ ইকাৰণে প্ৰমোদ বড়োৰ নেতৃত্বত আপোনালোকে ভোট দিয়ক আজি সিডলি ইলেকশ্যনত আপোনালোকে ভোট দি জয়যুক্ত কৰিব বুলি মই আশাবাদী অহা 5টা বছৰতো প্ৰমোদ বড়ো চৰকাৰক আপোনালোকে ৰাইজে আঁকোৱালি লওক সকলো জাতি জনগোষ্ঠী সকলোৰে মিলা প্ৰীতি এটা শান্তিৰ পৰিৱেশ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো যোনটো পদক্ষেপ লৈছে সেইটো আগুৱাই লৈ যাবৰ কাৰণে সকলো বিটিআৰৰ সকলো জাতি জনগোষ্ঠীক মই সমভাগী হ'বলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে আপুনি এটা বাৰ্তা প্ৰেৰণ কৰিলে এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে সকলো ৰাইজক ক'লে সকলো মিছা সকলো সঁচা সকলো মুকলিকৈ আপুনি প্ৰকাশ কৰিলে ইতিমধ্যে এই অনুষ্ঠানটিলৈ ভাগ লোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শক আমাৰ আজিৰ এই অনুষ্ঠানটিত ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ